লখিমপুৰ যাবলৈ পুৰা ৰেডি। Hey guys, good morning. তো দেখিছে ন কি পিন্ধি আছোঁ, এয়া আমাৰ ভাগৱত পাঠ হৈ আছে। তো সেইটোৰ পৰা আহিলোঁ আকৌ এবাৰ লখিমপুৰ। তো এয়া ভাগৱত পাঠলৈ যাবলৈ ওলাইছোঁ। তো ভাগৱত পাঠত আজি বহুত ধৰণৰ আমি এতিয়া বৰ্তমান নামঘৰলৈ ওলাই আহিছোঁ গোটেইগালে। তো নামঘৰৰ ভিতৰলৈ যাম, প্ৰৱেশ কৰিম। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আগত। তো এয়া হৈছে আমাৰ নামঘৰৰ গাড়ী যাবলৈ লাগে, তো এইফালেদি যাব লাগিব আমাৰ নামঘৰৰ ভিতৰলৈ। এখন প্ৰৱেশ গেট আহিয়ে ডাইৰেক্ট এয়া জলপানৰ পালোহি। জলপানে চিৰা দিছে আৰু কিবা বইল চব্জি এটাৰ লগত দিছে খাবৰ কাৰণে। তো আমাৰ নামঘৰ মূল সদস্যসকল, তেওঁলোকৰ ফলাফলতে ভাগৱত আৰম্ভ হৈছে। ভাগৱত শোভাযাত্ৰাৰ কাৰণে এইবোৰ চব ৰেডি কৰা হৈছে। ট্ৰেক্টৰ চেক্টৰ মানুহ যাব চব। তো চব মানুহ উঠি পিনি ভিডিঅ'টো চাওক আগলৈকে। চব মানুহ উঠিব। ইয়াতে এইবোৰ ভাগৱত পাঠ আনিছে, ভাগৱতখন আনিছে আনি থাপনাত। তাৰপিছত ইয়াক আদৰিব মানুহবিলাকে। তেনেকৈ ৰাস্তাটো ভ্ৰমণ কৰিব, ভাগৱত ভ্ৰমণ কৰিব। নামঘৰলৈকে আহিবগৈ। ভিডিঅ'টো আগলৈকে চাই থাকক। সব ৰেডি হৈ গ'ল। তো ভাগৱতৰ আগৰ গাড়ীখন ওলাইছে, তাতে ভাগৱত কৰিছে। তো গাঁও ভ্ৰমণ কৰিব, তাৰপিছত আকৌ আমাৰ একে নামঘৰলৈকে আহিবগৈ আকৌ থ'বৰ কাৰণে। তো ভিডিঅ'টো চাই থাকক, চব দেখা পাব। 3 দিন হ'ব ভাগৱতৰ কাৰ্যসূচী, 3 দিনলৈকে চাই থাকক।
পৰিবই পৰিব
ভাগৱতখন আমাৰ মুকুটৰ ভিতৰত দিব তাতে ভাগৱত গাব আৰু এতিয়া পৰা ষ্টাৰ্ট হ'ব ৰৈ না এই মানুহ ভিডিঅ' কৰি আছে
ভাগৱত পাঠ হৈ আছে তো এতিয়া গধূলি আৰু ভাল হ'ব তো আমাৰ এইফালে যিমান এইবোৰ লাইন দেখিছে ন এইবোৰ খুঁটিবোৰ গোটেইবোৰ চাকি জ্বলিব তো মই আপোনালোকক দেখুৱাম নিশ্চয় তো এতিয়া মই ঘৰৰ পৰা আহি লওঁ তো ঘৰৰ পৰা মানে অকণমান মুখ চুখ হাতবোৰ অকণমান ফ্ৰেছ হৈ আহি লওঁ তো তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগলৈ চাই থাকক তো ৰাতি আৰু বহুত ভাল হ'ব বহুতেই ভাল হ'ব তো এয়া এটাকৈ চাকি জ্বলাই ষ্টাৰ্ট কৰিলোঁ তো গোটেইখিনি জ্বলিব এতিয়া কিমান বহুতেই ভাল লাগিব বুলি কৈছোঁ নহয় বহুতেই ভাল লাগিব তো এতিয়া চাকি আমাৰ গোটেইখিনি মই বুলিয়ে নহয় যিমান আছে আমাৰ চবেই জ্বলাই আছে দেখিছে ন সৰুৰ পৰা ডাঙৰলৈকে আমাৰ অলৰেডি চাকি জ্বলোৱা চব হৈ গ'ল তো এতিয়া আন্ধাৰ হোৱাৰ বাকী আন্ধাৰ হ'লে বহুত ধুনীয়া লাগিব বুলি কৈছোঁ মই আপোনালোকক তো অকণমান ৱেইট কৰক 10-15 মিনিটমান তাৰপিছত চাওক জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নাম
কিহৰ লিয়া ভগৱন্তৰ নামৰ ভগৱন্তই ভকতে যি নাম কীৰ্তন কৰে সেই নামৰ মালা পিন্ধে আৰু সেই নামৰ আহাৰ খাই ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্ত আমাৰ সকলোৰে হৃদয়ত মিছা শৰীৰ প্ৰথম দিনা ভাগৱত দিনে ভাঙিলে তো এয়া ৰাতি 10টা বাজিলে 10টা বজালৈকে আছিলে সমাপ্ত সময় তো ভাঙিলে তো কাইলৈ ভিডিঅ'টো দেখাম মৰ্ণিং তো আজিও আছোঁ ইয়াতে তো আমাৰ ভাগৱত 3 দিন হ'ব তো 3 দিন আজি মই যাম বুলি ভাবিলোঁ চাগে কাইলৈ ভাওনা আছে ভাওনা ভিডিঅ' বনাব নোৱাৰিম চাগে তো আজি ভাগৱত দি আছোঁ আজি কি হয় দেখাম তো আজি ইমান বাকী খাছ নাই আজি ভাগৱতে পঢ়ি থাকিব তো বাকী কি হয় দেখাবলৈ চাম বাৰু আজি জলপান দি আছে মই জলপান খাই ল'ম জেগাত তো সৃষ্টি স্থিতি পলয়ৰ এই হেতু আশ্ৰয়ৰ স্থান সৃষ্টি স্থিতি পলয়ৰ এই হেতু mau দেখা গ'ল লগত মোক দেখা হাঁহি এটা মাৰি দে तो प्रिय बंधु ऋतुपने মোক নথকাকৈ দিনৰ ভিডিঅ'খিনি ইয়ে চব ক্লিপ দি দিছে তাতে সি থাকি পিনি যি ভিডিঅ' আছিলে চব সিয়ে মোক দিছে ভাওনা দৃশ্য কিবা কিবি আৰু এয়া নেক্সট দিনৰ ভিডিঅ' মই নাছিলোঁ এইখিনি চব পাব এতিয়া এইফালে চব ইয়ে দিছে ভিডিঅ'খিনি বনাই তো ভাগৱত সামৰণি দৃশ্য কেতিয়াবা পাওঁ নামঘৰ নিশ্চয় দেখোঁ ভাগৱত বিদায় দিলে তাৰপিছত হ'ব আমাৰ ভাওনা দৃশ্য তো ভাওনা দৃশ্যটো
তো চাওক কমেণ্ট কৰক ইমান ক্লিপ তেনেকৈ নাই অলপমান টুকা টুকুকৈ আছে কৰাই দিয়া ইমানকৈ দিছে তো ইয়াত হৈছে ভাৱৰীয়াবিলাকৰ মেকআপ তাৰপিছত প্ৰৱেশ কৰিব নামঘৰৰ ভিতৰত নৃত্য প্ৰদৰ্শন কৰিব তাৰপিছত চাওক কৃষ্ণদা অকলে পলাইছা হাৰ্ট এটেক বুঢ়া নাই হা মই নাছিলোঁ কাৰণে ভিডিঅ'টো ইমান দীঘল নকৰিলেহি অকণমানে চমকে থৈ দিলে আৰু তো বাকী ভিডিঅ'টো এটা স্মৃতি হৈ থাকক বুলি মোৰ চেনেলটোত থাকক পিছত যেনে নতুন প্ৰজন্মবিলাকে পায় বা দেখা পায় আমাৰ নামঘৰত এনেকুৱা এটা হৈছিলে তো তে বুলি থাকক বুলি এনেকৈ ভিডিঅ'টো বনালোঁ লখিমপুৰত গৈ তো বহুত আশা আছিল আৰু বহুত বেয়া লাগিছে যাব লাষ্টৰ দিনাখন থাকিব নাপালোঁ আৰু বিশেষ কাৰণ হৈছে মোৰ বহুত গা বেয়া হৈছে আৰু মাতটো ইমান ইকুৱেল হোৱা নাই চাগে তো ফাটি ফাটি আহিছে চাগে নিশ্চয় তো থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আৰু স্পেচিয়েল থেংক ইউ ৰিতুপনে মোৰ ভিডিঅ'টো ইমান শেষলৈকে বনাই দিয়াৰ কাৰণে নথকাকেইদিন থেংক ইউ ছ' মাছ তো বাই
তো চেনেলটো নতুন আহিছে যদি কোনোবাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বাকী তেনেকৈ নকওঁ আৰু তো আমাৰ শিমলুগুৰি মানুহে চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰিব চাগে।